Hi friends, welcome to s.r.d creation. এয়া মোৰ লগত আছে ওম প্ৰকাশ আৰু এফালে মুনুকা মানে অৰিন্দম মুনুকা ঠিক আছে আজি আমি লগৰটা বাৰ্থডে পাৰ্টিলৈ আহিলো আৰু আমি এতিয়া কেক কাটিম সবে ঠিক আছে তো অকমান দেৰি সময় ৰখ আমি দেখাই আছো আজি মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে আমি বাৰ্থডে সেলিব্ৰেশন কৰিম ধুনীয়াকৈ চাব বহুত ভাল লাগিব আজি দিবাকে কেক আনিছো আমি তেতিয়া পইচাটো মই দিছো মজা লাগিব একদম চাই থাকিব আৰু তিৰঞ্জন আহিম বুলি কৈছিলে মোক 50 টকা এটা বেছিকে দি দিলে নাহিলে তাৰ জ্বৰ হৈছে আজি ইয়াৰ বাৰ্থডে ফুলা একদিন বল এবাৰ আমাৰ দুদিন পাই ইয়াৰ বাৰ্থডে মানুহ বহুত অকমান ঠিক আছে কিন্তু আজি ভালকে খুৱাব মানে আমি আশা কৰিছো আমি কৈ যাই কেমেৰাটো লম প্ৰথমে কৰিবি মানুহ দেখাই মানুহকে দেখুৱাই পিছলৈ যা ভালকে ভাঙি পাতি কৈ দিয়ক তিৰঞ্জনৰ বিষয়ে কি কৰিলে তিৰঞ্জন আহিব বুলি মই তাক 50 টকা এটা তাৰ ভাগত বেছিকে দিয়ে এইটা আপোনাৰ নাহিলে মানে মই ঘৰলৈ কেনেকৈ যাম মই ঘৰলৈ খোজকাঢ়ি যাব লাগিব কিলা আপোনাৰ বাইকখন আছিলে ন বাইকখনত তেল নাই ন হয় সমস্যা হৈছে মই 50 টকা তেল ভৰাম ভাবিছিলোঁ তাক চাইকেল মাৰি তেল লৈ আহিবলৈ 50 টকা নাম শুনি তাৰ জ্বৰ কেলে উঠিছে মই সেইটো বুজা নাই হয় হয় আমি আপোনালোকৰ দুখিত যে আপোনাৰ 50 টকা এইটো বহুত বেয়া হৈছে বহুত বেয়া হৈছে বাৰ্থডে ভিতৰত বহুত বেয়া হৈছে আৰু সেলিব্ৰেশনটো তথাপি আমি কৰিম টেনচন তেতিয়াও তুমি যদি এইটো ব্লগ চাই আছা তেনেহ'লে গম পাবা মানে আমাৰ বন্ধুত্ব কেনেকুৱা তুমি এনেকুৱা কৰিলা ডিঙি বিষাইছে এবাৰ গলা তোমাৰ কি বিষাইছে বুলি কৈছিলা কিডনিটো বিষাইছে বুলি কৈছিলা তল বিষাইছিলে নে কিবা তল কিবা আৰু কিবা বিষাইছে কি বিষাইছিলে বুঢ়া হলি বিষাইছে নেকি বুঢ়া হলি বিষাইছিলে আমি বেয়া কৈছা আইলে ক'ব তাৰ কিডনি ফেল হৈ গ'ল এনেকা নহ'ব না হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ডিয়াৰ এলডি হ্যাপি বাৰ্থডে টু ইউ কিবা এটা কও বাৰ্থডে বুলি তো আজি অনিবাদ জলদি কি কম আমাৰ ইউটিউবাৰ আছে ব্লগ বনাইছে মা বাবা এ মাকো কেক খুৱাইছে গোটেইখন দেখাব শান্তিত কেকটো খাব দিয়া নেবে অকমান এইফালে এইটো শ্ল' মোচন দিব
খাওক দে আজি খাওক মামা আছে মামা দুজন মামা আছে এইফালে চাই দিয়া কি খাইছা এইটো বেয়া কাম কৰিছ তই এইটো খবৰ ক'ৰ পৰা আহিলে Okay, এতিয়া অকমান ডান্স পুটা বিজয় ভাল লাগিছে আপোনালোকে চাই থাকক ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব সদায় ব্লগ ই কৰে আজি মই কৰিলো তো বেয়া আজি কোৱে বাৰ্থডে ইয়াৰ বাৰ্থডে মই কথা নাই বাৰ্থডে মই যে নহয় এইটো হৈছে সেলিব্ৰেশন ফ্ৰেন্ডস উইথ ফ্ৰেন্ডস ঠিক আছে কেক খাইছো না কেক খোৱাটো ডাঙৰ কথা নহয় ভিতৰ মৰমটো বহুত ডাঙৰ কথা আৰু হেতু কাৰণে ব্লগটো বনালো যদি ভাল পালে দেন লাইক এন্ড শেয়াৰ টু প্লিজ কৰি দিব কা আপোনাৰ পইচা না যায় মোৰো পইচা না যায় মজা সো থ্যাংক ইউ আমি মোৰ বাৰ্থডে এটা মোবাইল নাই মই
অ মইহে নিজে ওলাই আছো।